মুন্নাই ফূৰ্তি মনে ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল। হঠাতে সি দেখিলে কোনোবাই পথৰ ওপৰতে কল খাই বাকলি পেলাই থৈ গৈছে। সি আগুৱাই গ'ল আৰু বাকলিটো উঠালে আৰু ওচৰত থকা ডাষ্টবিনত পেলাই দিলে। সি আকৌ আগুৱাই গৈ দেখিলে আৰু এটা বাকলি পৰি আছে আৰু সেইটোও ডাষ্টবিনত পেলাই দিলে আৰু মনত ভাবিলে, জানো কোন হয় যোনে কল খাই বাকলিবোৰ এনেকে ৰাস্তাত পেলাই দিছে। যদি কাৰোবাৰ ভৰি বাকলিৰ ওপৰত পৰিল হয় তো সি পিছল খাই পৰি গ'ল হয় আৰু সি দুখ পালে হয়। তেতিয়া মুন্নাই মংগল খুৰাক লগ পালে। তেওঁ ভালকে খোজকাঢ়িব পৰা নাছিল। কি হ'ল খুৰা, আপুনি ভৰিত দুখ পাইছে নেকি? কি কম মুন্না, কোনোবা দুষ্ট ল'ৰাই মোৰ লাখুটিডাল লুকাই থৈছে। বয়স হোৱাৰ বাবে ভালদৰে খোজকাঢ়িব নোৱাৰোঁ, চকুৰ দৃষ্টি কমি গৈছে। লাখুটিডাল নোহোৱা বাবে মই উজুতি খাই পৰি গ'লোঁ। বয়স হ'লেতো এনেকুৱাই হয়। ঠিক আছে, আপুনি মোৰ কান্ধত ধৰি লওক, মই আপোনাক ঘৰলৈ থৈ আহিমগৈ। মই আপোনাক এডাল নতুন লাখুটিও আনি দিম বাৰু। মুন্না মংগল খুৰাক লগত লৈ আগবাঢ়ি গ'ল। মুন্না, ভগৱান ভালে ৰাখক তোমাক, তোমাৰ কোনো কামৰ ক্ষতি নহয়তো। নহয় খুৰা, নিজৰ খুৰাকে ঘৰলৈ থ'ব গৈ আছোঁ, ইয়াতকৈ আৰু কি ডাঙৰ কাম হ'ব পাৰে মোৰ বাবে। মংগল খুৰাৰ ঘৰ আহি পালেহি আৰু মুন্নাই তেওঁক বিচনাত বহাই দিলে। সি দৌৰি তাৰ ঘৰলৈ গ'লে আৰু নতুন লাখুটি আনি খুৰাক দিলে। খুৰা, এইটো নতুন লাখুটি হয়, থৈ দিয়ক নিজৰ লগত আৰু মন বেয়া নকৰিব। মংগল খুৰাৰ মুখত হাঁহি বিৰিঙি উঠিল আৰু তেওঁ মুন্নাক আশীৰ্বাদ দিব হাত আগবঢ়ালে। মুন্না আগুৱাই গ'ল আৰু এখন নৈ দেখা পালে। তাৰ পিয়াহ লাগিছিল। সি নৈৰ পাৰত গ'ল আৰু হেঁপাহ পলুৱাই পানী খালে। পানী খোৱাৰ পিছত সি যেতিয়া বহি নৈটোক চাই আছিলে, তেতিয়া সি এটা সেউজীয়া বস্তু দেখা পালে। সেই বস্তুটো বৈ বৈ তাৰ ফালে আহি আছিল। অলপ কাষত অহাৰ পিছত স্পষ্ট হৈ গ'ল আৰু সি দেখিলে সেইটো এডাল সৰু কলগছ আছিল, যিটো কোনোবাই উভালি নৈত পেলাই দিছিলে। মুন্না আগুৱাই গৈ সেই গছপুলিটোক বামলৈ তুলি আনিলে আৰু সেইটো সি ঘৰলৈ লৈ গ'ল। মুন্না নিজৰ ঘৰৰ ওচৰত যেতিয়াহে কলপুলিটোক ৰুবলৈ লৈ গ'ল, তেতিয়াই তাৰ প্ৰতিবেশী বল্লুৱে মাত লগালে, মুন্না, এই কলপুলিটোক ইয়াত নলগাবা, এই ঠাইখিনি মোৰ হয়। দাদা, এইটো কলগছহে, এইটোত যেতিয়া কল লাগিব তেতিয়া আমি সকলোৱে মিলি খাম। মোক ফল নালাগে। মই যেতিয়া এবাৰ কৈছোঁ কি এই ঠাইডোখৰ মোৰ হয়, তো মই ইয়াত কলগছ লগাব নিদিওঁ। ঠিক আছে দাদা, তেতিয়াহ'লে মই আমাৰ কুৱাৰ ওচৰতে লগামগৈ, তেতিয়া আপোনাৰো কোনো অসুবিধা নহ'ব। হাঁ। বল্লু খঙত তাৰ পৰা গুচি গ'ল। মুন্না নিজৰ কুৱাৰ ওচৰত ভাল এটা ঠাই চাই কলগছজোপা ৰুই দিলে। কুৱাৰ পৰা গছলৈকে এটা সৰু নলাও বনাই দিলে, যাতে কুৱাৰ ওচৰত পৰি থকা পানী কলগছলৈকে গৈ পায়। সি বাল্টিৰে পানী আনি কলগছজোপাত দিলে। পিছদিনা সি দেখিলে কলগছজোপা বহুত ডাঙৰ হৈ উঠিল আৰু সেইটো দেখি মন্নু আনন্দতে নাচি উঠিল। মা, সোনকালে ইয়ালৈ আহা, এয়া চোৱা মোৰ কলগছজোপা কিমান ডাঙৰ হৈ গ'ল। আৰে, ইয়াততো কলডিল ওলাইছে। হয় শুন, এইটোতো সঁচাকৈ ডাঙৰ হৈ গৈছে। চোৱা, সৰু সৰু কলো ওলাইছে। এইডাল কোনো সাধাৰণ কলগছ নহয়, এইডাল এডাল যাদুগৰী কলগছ। আমি ইয়াৰ বিশেষ যত্ন ল'ব লাগিব। পিছদিনা যেতিয়া মুন্নাৰ মা কলগছজোপা চাবলৈ আহিল, তো আচৰিত হৈ থৰ হৈ ৰ'ল। কলগছজোপাত বহুত ডাঙৰ ডাঙৰ কল লাগি আছে। মুন্না, এয়া চোৱা, কিমান ডাঙৰ যাদু! এয়াতো কলৰ ভঁৰাল। ইমান ডাঙৰ ডাঙৰ ধুনীয়া কল মই মোৰ জীৱনত কেতিয়াও দেখা নাই। হয় মা, এই কলজোপাটো বৰ ভাল লাগি আছে, কিন্তু মা, ইমান কল দি আমি কি কৰিম? হঠাৎ কলগছজোপাৰ পৰা মাত শুনিলে, মুন্না,
তোমাৰ সততা আৰু পৰোপকাৰিতাৰ বাবে ভগৱানে তোমাক উপহাৰ দিছে। মোৰ চব ফল তোমাৰে হয়। এইবোৰক খোৱা আৰু বেচা আৰু ধন উপাৰ্জন কৰা, নিজৰ আৰু বেলেগৰ সহায় কৰা। হয় মুন্না, ইয়াৰ ফলবোৰ ছিঙি আমি বজাৰত বিক্ৰী কৰিম আৰু তাৰ পৰা উপাৰ্জন কৰা ধনেৰে আমি মানুহক সহায় কৰিম। মুন্না আৰু তাৰ মায়ে বহুত কল ছিঙিলে আৰু সেইবোৰ গাড়ীৰে বজাৰলৈ লৈ গৈ বিক্ৰী কৰিলে। তাৰ পৰা বহুত ধন উপাৰ্জন কৰিলে। মুন্নাই দুখীয়াৰ বাবে কিছু কাপোৰ আৰু ধন দান কৰিলে। সিহঁতৰ অভাৱো নাইকিয়া হ'ল। ভাল ঘৰ বনালে, ভাল কাপোৰ কানিও ল'লে আৰু ঘৰলৈ বহুত বস্তুও আনিলে। মুন্নাৰ উন্নতি দেখি তাৰ প্ৰতিবেশী বল্লু বৰ আচৰিত হ'ল। সি গম পালে কি এই সকলোবোৰ সেই যাদুকৰী কলগছজোপাৰ বাবে হৈছে। সি ৰাতি এখন ডাঙৰ দা লৈ কলগছজোপাৰ ওচৰলৈ গ'ল। ৰ'বা, সাৱধান, মোৰ কলবোৰক নিচিঙিবা। মোৰ কলৰ ওপৰত অকল মুন্না আৰু তাৰ পৰিয়ালৰহে অধিকাৰ আছে। এনেকুৱা কথা। তেন্তে মই তোমাক গুৰিতে কাটি পেলাম, যেনে কুকুৰ তেনে টেঙৰ। সি যেতিয়া কলগছজোপা কাটিবলৈ ল'লে, তাৰ হাতত থকা দাখন তৎক্ষণাত এডাল সাপ হৈ গ'ল। তাৰ ভয় লাগিল আৰু সি তৎক্ষণাত হাতৰ পৰা সাপডাল পেলাই দিলে আৰু ঘৰৰ ফালে দৌৰ মাৰিলে। বাটত সি মুন্নাক লগ পালে। কি হ'ল বল্লু, তুমিতো এনেকে দৌৰিছা যেন তোমাৰ পিছত কোনো ভূতহে লাগিছে। সেইটো চোৱা, সাপ সাপ। আৰে দাদা, সেইডালটো সাপ নহয়, সেয়া তোমাৰ দাখনহে। ৰাতি লুকাই কল চুৰ কৰিব আহিছিলা না? ব'লা, মই তোমাক কল দিম। নহয়, মোক দা কল একোৱে নালাগে মোক, যাবলৈ দিয়া। মুন্নাই মিচিকিয়াই হাঁহি উঠিল আৰু কলগছজোপাই নাচিব ধৰিলে।